জনতা আসাম নিউজ 24/7 প্ৰতিপল প্ৰতিক্ষণ আপোনাৰ লগত। বিধায়ক সত্যব্ৰত কলিতাৰ জৰিয়তে অসম আৰোগ্য নিধিলৈ বৰঙণি কমলপুৰ সমষ্টিৰ বিশিষ্ট ব্যক্তি আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সমগ্ৰ বিশ্বতে এতিয়া কৰোনাৰ আতংক। কৰোনাৰ সৈতে যুঁজ দি অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰিছে বহু দেশ। তাৰ মাজতে অসমকো কৰোনাৰ এই যুঁজত কিছু সকাহ দিবলৈ কমলপুৰ সমষ্টিৰ ব্যৱসায়ী, বিশিষ্ট ব্যক্তি আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আগবঢ়ালে অসম আৰোগ্য নিধিলৈ ৮৫,০০০ টকা। কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰে ৮৫,০০০ টকাৰ চেকখন। উল্লেখযোগ্য যে বিধায়ক সত্যব্ৰত কলিতাই পূৰ্বেও আৰোগ্য নিধিলৈ ১ লাখ টকা আগবঢ়াইছিল। এই ধৰণে কৰোনাৰ সৈতে যুঁজ দিয়াত অসমক কিছু সকাহ দিব বুলি মন্তব্য কৰে বিধায়ক সত্যব্ৰত কলিতাই। নভেল কৰোনা ভাইৰাছ কোভিড-19ৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই মানৱ জাতিয়ে যুঁজিবলগীয়া হৈছে আৰু এই যুঁজত কমলপুৰ সমষ্টিৰ ৰাইজেও আমাক যথেষ্ট পৰিমাণে উৎসাহিত কৰিছে এই যুঁজখনত আগবঢ়াই যাবৰ কাৰণে। অসম চৰকাৰে লোৱা প্ৰতিটো পদক্ষেপ কমলপুৰ সমষ্টিৰ মানুহে পালন কৰি আহিছে আৰু লগতে অসম আৰোগ্য নিধিলৈ কমলপুৰ সমষ্টিৰ বিভিন্ন ব্যক্তি, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, নামঘৰ, মছজিদে য'ত কিঞ্চিত সাহায্য আগবঢ়াইছে। ইতিমধ্যে আমি আগতেও প্ৰায় ১ লাখ টকা অসম আৰোগ্য নিধিলৈ কমলপুৰ সমষ্টিৰ ৰাইজৰ হৈ অসমৰ মাননীয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি প্ৰদান কৰিছোঁ আৰু আজিও আমি অসমৰ সন্মানীয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত কমলপুৰ ৰাইজে আগবঢ়োৱা প্ৰায় ৮৫,০০০ টকা আমি তেখেতৰ যোগেদি অসম আৰোগ্য নিধিলৈ আমি প্ৰদান কৰিছোঁ। আশা কৰোঁ কমলপুৰ সমষ্টিৰ ৰাইজে অসমৰ এই জ্বলন্ত সমস্যাত প্ৰতিটো মুহূৰ্তত আমাক চৰকাৰখনক সহায়ৰ হাত আগবঢ়াব। ধন্যবাদ।